গাইজ মই এটাই কথা কওঁ চবকে, যিমান আমাৰ অসমৰ বাহিৰৰ চলি আহি পেলাই কাম কৰি আছে আমাৰ অসমৰ বাহিৰত, আৰু বৰ্তমান দিল্লী, মুম্বাই, কলকাতা, য'তেকি নহওক, ৰাজস্থান, গুজৰাট, এইবিলাক চলি যদি আমাৰ অসমত যাই পেলাই যদি বাই চান্স কোম্পানী বিচাৰি পেলাই কাম কৰে নহয়, যিমান চলি আছে আমাৰ অসমৰ মানে আহি বাহিৰত কাম কৰা চলি যিমান আছে, চব চলি যদি অসমত বাহাল হয় নহয়, দৰমহা এতিয়াতো চবেই আমাৰ অসমত যিকেইটা কৰি আছে কষ্ট মষ্ট 8,000 9,000, তেতিয়াতো 6,000 5,000 টকা দৰমহা দিবাৰ নহ'ব। বুজি পাইছা না? গতিকে য'তে কাম কৰি আছে, যেনেকৈ কাম কৰি আছা, তাতে বহুত সন্তুষ্ট হৈ পেলাই কাম কৰি খাই থাক। বুজি পাইছা? আৰু টকানো কি, আজিতো নাই, কালিলৈকে আহি যাব, চিন্তা নলবি, কাম কৰি থাক, বিন্দাছ। মাঘৰ উৰুকা যাব পৰা নাই, জানুৱাৰী খাব পৰা নাই, সেনেকুৱা জানুৱাৰী মাঘৰ উৰুকা আৰু খাব পাবি। বাই।